চেষ্টাৰ অখাদ্য যে একো নাই পুনৰ এবাৰ প্ৰমাণ কৰিলে ৰিয়ান পৰাগে। ৰিয়ান পৰাগৰ নামটো ক্ৰিকেট অনুৰাগীৰ কাৰণে কোনো নতুন নাম নহয়, যিহেতু অসমৰ এইজনেই প্ৰথম প্লেয়াৰ যিয়ে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু ইমান বছৰৰ যিটো অপেক্ষা 1947ৰ পৰা আজিলৈকে কোনো এজন প্লেয়াৰে, বিশেষকৈ নৰ্থ ইষ্ট হওক অসমৰ হওক, কোনো এজন প্লেয়াৰে যিহেতু ভাৰতীয় যিটো মেইন ক্ৰিকেট টিম তাত কোনো স্থান লাভ কৰিব পৰা নাছিলে, কিন্তু ৰিয়ান পৰাগে এজন হৈছে যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইটো সঁচাকৈ আমাৰ অসমৰ কাৰণে বহুত এটা সৌভাগ্যৰ কথা, বহুত এটা গৌৰৱৰ কথা। কিন্তু এই ক্ষেত্ৰত ৰিয়ান পৰাগে কিমান যে কষ্ট কৰিবলগীয়া হৈছে, কি কৰিছে, তেওঁ কিমান বছৰ এইটো এক্সপিৰিয়েঞ্চ আৰু কিমান কষ্টৰ বিনিময়ত তেখেতে আজি সেই স্থান লাভ কৰিবলৈ সক্ষম হৈছে, এই সকলোবোৰ গম পাব ৰিয়ানৰ মাতৃৰ মুখেদি। আহক তেনেহ'লে ৰিয়ানৰ মাতৃয়ে এই ক্ষেত্ৰত কি কথা কৈছে সকলোবোৰ গম পাব এই মোৰ ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ ইয়াৰ পৰা বহু কথা জানিব পাৰিব। তদুপৰি নতুন চামে যিহেতু ক্ৰিকেট যিখিনিয়ে ভাল পায়, ক্ৰিকেটত নিজৰ ফিউচাৰটো বনাম বুলি ভাবিছে, তেওঁলোকে ইয়াৰ পৰা বহুখিনি কথা শিকিব পাৰিব। কৰে ল'ৰা ছোৱালীৰ কাৰণে, কিন্তু তাৰ যিটো ডেডিকেশ্যন, তাৰ যিটো সৰুৰ পৰা অবিডিয়েঞ্চ, আমাৰ কথা শুনা বা এল্ডাৰ্ছৰ কথা শুনা, তাৰ যিখিনি মানে সেই নেচাৰটোৱে আজি তাক ইয়ালৈকে আনিছে। আৰু মই ইমান ভাল লাগিছে যে মানে 77 years আসাম ক্ৰিকেট এছ'চিয়েশ্যন মানে এষ্টাব্লিছ হোৱাৰ পৰা আজি এজন অসমীয়া তাতে গৈ পাইছে, তাকো অসমত থাকি অসমত প্ৰেক্টিছ কৰি। আৰু সেইটোৰ কাৰণে মই আজি দেৱজিৎ লন শইকীয়া তেখেতকো ক্ৰেডিট দিব লাগিব যে তেওঁ BCCIত গৈ সেই ৰাস্তাটোক মানে খুলিছে, মানে ইন দ্য চেন্স ডেট ওৱান assamese ইজ দেৰ, দি আদাৰ ফল'জ। অফক'ৰ্ছ তেওঁ বেলেগ এটা কেপাচিটিত গৈছে ৰিয়ান এজ এ প্লেয়াৰ, কিন্তু তেওঁৰো বহুতখিনি ইয়াত কণ্ট্ৰিবিউশ্যন আছে, কাৰণ ফেচটো ধৰক অসমৰ ফেচটো তেওঁৰ কাৰণেও দেখা পাইছে। চ' সেই বস্তুটো ইনডাইৰেক্টলি হ'লেও হেল্প কৰে। চ' মই তেওঁকো মানে কংগ্ৰেচুলেশ্যনছ দিব খুজিছোঁ। হি শুড বি ভেৰি প্ৰাউড যে তেওঁ টেনিয়ৰত তেওঁৰ খুব ইচ্ছা এটা আছিলে, আমাক কৈছিলে যে মোৰ টেনিয়ৰত যেন মই সেই জিংছটো যেন ভাঙি পেলাই এজন অসমীয়াক যেন তাত মানে দেখা পাওঁ। চ' সেইটো মোৰ ল'ৰাই কৰিছে। চ' সেইটো আৰু তাতকৈ আৰু বেছি ফূৰ্তি বা ভাল লগাৰ হেৰি নাই আৰু, মানে মই আই কান এক্সপ্ৰেছ ইট ইন ৱৰ্ডছ। আৰু মই আই থেংক দি অলমাইটি যে ভগৱানে মোক আজি এই মুহূৰ্তটো দেখুৱাইছে এজ এ মাদাৰ, এণ্ড আই এম ৰিয়েলি ব্লেছড। ৰিয়ানৰ নিচিনা সন্তান এটাক মই জন্ম দিছোঁ। ঘৰুৱা ক্ৰিকেট IPL যথেষ্টখিনি ৰিয়ানক আজিৰ এই পৰ্যায় পোৱাৰ কাৰণে সহায় কৰিছে নিশ্চিতভাৱে। য়েছ, অফক'ৰ্ছ আজি ডমেষ্টিক বা IPL নেখেলিলে পচিবল নহ'ল হয় এইটো। আৰু মই তাকে কৈছোঁ, তাৰ যিখিনি ডেডিকেশ্যন, তাৰ যিখিনি হাৰ্ডৱৰ্ক, যিটো ভাৱে সি কষ্ট কৰে, সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ, কাৰণ তাৰ যোনটো ৱৰ্ক এথিক একদম পগলা নিচিনা ৱৰ্ক এথিক এটা। চ' যোনে দেখিছে তেওঁলোকে জানে, আৰু হি ইজ ভেৰি ডেডিকেটেড, ভেৰি ডেডিকেটেড। আৰু সেই ডেডিকেশ্যনৰ কাৰণে আজি ইমানখিনি গৈ পাইছে। আৰু এটা কথা মই ক'ব লাগিব যে আই এম প্ৰাউড টু বি পৰাগছ পাৰ্টনাৰ, পৰাগ দাসৰ মই পাৰ্টনাৰ এই জাৰ্ণিটোত। কাৰণ এজন দেউতাকে এটা ল'ৰাৰ কাৰণে কিখিনি কৰিছে সেইখিনি মই এইটো ইউজুৱেল নহয়, আমাৰ এটলিষ্ট assamese ছ'চাইটিত ইউজুৱেল নহয়। আৰু এই ড্ৰিমটো আজি পৰাগে তাক তাৰ ভিতৰত ইনষ্টিল কৰিছিল যে তই ইয়াতে থাকি, ইয়াতে খেলি, ইয়াতে প্ৰেক্টিছ কৰি ইণ্ডিয়া খেলাৰ কেপাচিটি আছে আৰু তই খেলিবি। চ' সেই বস্তুটো তাক প্ৰথম কথাটো বিলিভ কৰোৱাটো, আৰু সি সেইটো মানি পেলাই সি আগবাঢ়াটো, সেইটো বহুত ডাঙৰ কথা। সেইটো বহুতে আমাক এডভাইচ কৰিছিল যে তাক বাহিৰলৈ লৈ যাওক, তাক ইয়াত নহ'ব। কিন্তু পৰাগে এটাই বস্তু কৈছে, নাই ৰিয়ান, তুমি যদি খেলা ইয়াৰ পৰাই খেলিবা, তুমি ইয়াৰ পৰাই কৰিব পাৰিবা, তোমাৰ তাত কেপাচিটি আছে। বেলেগে যদি এটা কৰে তুমি দুটা কৰিব লাগিব, তিনিটা কৰিব লাগিব, কিন্তু তুমি সেইটো যদি তুমি কৰা ইয়াৰ পৰা নেখেলা কোনো কাৰণ নাই। আৰু সেইটো আজি হি হেজ বিন ভেৰি কাৰেক্ট, আৰু হি হেজ প্ৰুভড হিমছেল্ফ ৰাইট। চ' সেইটো কাৰণে আই ফিল ভেৰি প্ৰাউড টু বি হিজ পাৰ্টনাৰ ইন হিজ জাৰ্ণি, and a very proud mother and a very proud wife also. Thank you so much. এবাৰ আমি দেখিছোঁ যে IPLত আপুনি তাৰ লগত আছিলে, বহুকেইখন মেটচো আপুনি উপভোগ কৰিছে। য়েছ, মই আছিলোঁ। মই এটা খুব একদম মোৰ মানে বিৰাট পাৰ্চনেল ৰিজন এটাৰ কাৰণে মই তাক এৰিব খোজা নাছিলোঁ। এইবাৰ কিবা এটা মোৰ মনে কৈছিলে,
মই আজি 5 বছৰ কেতিয়াও তাৰ দুখন এখন মেটচ চাব যাওঁ সেইটো বেলেগ কথা বাট এইবাৰ অলমষ্ট 11 মেটচেছে চাইছোঁ মই চ' এইটো এটা অকণ পাৰ্চনেল কিবা এটা ৰিজন আছিল মই যিহেতু তাৰ লগত ট্ৰেভেল কৰিছিলোঁ গতিকে আই এম চ' হেপ্পী কি চব ভাল মানে ৰাইট প্লেচেছত পৰিছে আৰু আউটকামটো ভাল হৈছে নিশ্চিতভাৱে আৰু ভগৱানেও আপোনাক পঠিওৱা নিচিনা হ'ল তাৰ জ্বৰ হ'ল খেলৰ সেইটোৱে মানে তাৰ জ্বৰৰ মাজত মানে তাক চোৱা চিতা কৰিব পাৰিছোঁ মই সেইটোৱে মোৰ মানে খুব ভাল লাগিছিল আৰু পৰাগ দাস অসমৰ ক্ৰিকেটাৰ আমি জানো মিঠু বৰুৱাক নজনা মানুহ নাই আজিৰ প্ৰজন্মই কিমান জানে নাজানো আমাৰ প্ৰজন্মলৈকে গোটেই অসমবাসীয়ে জানে মিঠু বৰুৱা সেই জলপৰি মিঠু বৰুৱাৰ আজি তাত সংযোজন হৈছে ৰিয়ান পৰাগে গোটেই এটা অধ্যায় আজি মুকলি কৰিলে যিটো তাৰমানে আহি থকা প্ৰজন্মৰ কাৰণে একদম কাৰণ 1 makes 2 বুলি এটা কথা আছে চ' আজি ৰিয়ানে খেলাৰ কাৰণে আই থিংক বহুত এনেকুৱা উঠি অহা ল'ৰা ছোৱালী ইনস্পায়াৰ হ'ব মটিভেট হ'ব যে য়েছ যদি ৰিয়ানে কৰিব পাৰিছে আমিও পাৰিম এজন অসমীয়াই যদি কৰিব পাৰিছে মোৰ মানে ইণ্টাৰেষ্টিংলি এইটো হ'ব যে অসমীয়া ল'ৰা এটাই যদি কৰিব পাৰিছে অসমত থাকি গুৱাহাটীত থাকি আমি কিয় নোৱাৰিম চ' সেই মটিভেশ্যনটো দৰকাৰ আমাৰ চব আছে টেলেণ্ট আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে চব আছে কিন্তু সেই মেণ্টেল এবিলিটিটো বা মাইণ্ডছেটটো নাই যিটো আজি ৰিয়ানে এক্সাম্পল দি পেলাই চবকে দেখুৱাইছে চ' আই থিংক যদি মাইণ্ডছেটটো থাকে টু ড্ৰিম বিগ এণ্ড টু এচিভ বিগ এণ্ড অফক'ৰ্ছ তাৰ নিচিনাকৈ কষ্ট কৰিব পাৰিব লাগিব ৰিয়ানে অপ্ৰাণ কষ্ট মানে দেহা মাৰি কষ্ট কৰে সেইটো মানে মই বুজাব নোৱাৰোঁ কিটো লেভেলত সি কষ্ট কৰে চ' সেইখিনি কৰিলে ডেফিনেটলি আৰু ওলাব আৰু